হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। মই আজি এটা শুকান বামলা মাছৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো মোৰ ওচৰৰ বৌগৰাকীয়ে ৰান্ধিব। আহকচোন বৌৱে কেনেকৈ শুকান মাছ ৰান্ধে সকলোৱে চাওঁ। এই মাছখিনি তিয়াই থৈছে গৰম পানীত। মাছখিনি অলপ পিছত চাফা কৰিব লাগিব ন? ধুই দিব লাগিব। আদা নহৰু কি দিছে তাত? আদা জলকীয়া জ্বলা দি দিছোঁ। জলকীয়া, আদা, নহৰু আৰু কি আছে ইয়াত? পিঁয়াজ। পিঁয়াজো পিচি থৈছে? পিছা নাই, অঁ গোটাকৈ কাটি থৈছোঁ। এইখিনি পিঁয়াজখিনি কাটি লৈছে। আদা, নহৰু, জলকীয়া পিচি লৈছে। এইখিনি একেলগে গোটেইখিনি সানিব ন? নিমখ হালধি দিব নেকি? নিমখ হালধি দিওঁ। এইবাৰ মাংস মঠা নিচিনা মঠি ল'ব লাগিব। মাংস বনাই আছে বইলাৰ। বৌয়ে বৰ ধুনীয়া মাংস বনায়। বেলেগ এদিন দিম বাৰু বৌ ভাগৰ ৰেচিপি। এয়া ৰান্ধনী বৌ আমাৰ। আৰু জুইত বনোৱাটোতো টেষ্টটো বেলেগেই হয় ন? জুইত বনালে বেছি ভাল লাগে। তেল গৰম হৈ গ'ল, এতিয়া মাছখিনি দি দিছোঁ। বিলাহী দিছে এতিয়া। ইয়াত আপোনালোকে ইচ্ছা কৰিলে আলুও দিব পাৰে, ডাঙৰ ডাঙৰকৈ কাটি। আলু দিলেও ভাল লাগে খাই। আলু দিয়ে চকলকৈ দিব লাগিব। সুদাকৈ বনালে পানী অকণমান ছটিয়াই পানী অলপ দি ছটিয়াকৈ দিব পাৰে। মানে জেকি থকাকৈ বনাব পাৰে। গ্ৰেভি হ'ব আৰু ৰং জলকীয়া দি অকণমান দিম কালাৰ আহিবলৈ। মিট মছলা দিছে। দিলেও হয় নিদিলেও হয়, মই দি দিছোঁ। বেছি টাইম নালাগে, কালাৰটো ধুনীয়া। অকণমান গৰম পানী দিছে সিজিবৰ কাৰণে। মজুলীয়াকৈ থৈ দিম। হৈ গ'ল, এতিয়া নমাই দিব। নমাব পৰা হৈ গ'ল, ৰেডি। হৈ গ'ল, ৰেডি। আপোনালোকেও বনাই খাব আৰু খাই লৈ মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে খাবলৈ।